নমস্কাৰ সকলোকে আজি এটা মিনি ব্লগত স্বাগতম জনালোঁ। তো আজি মানে আমাৰ গাঁৱতে মানে আমাৰ ৰাইজৰ মানে ধুনীয়াকৈ মানে মন্দিৰটো লোৱা হ'ব, য'ত মানে মাঘৰ বিহু পালা হৈছিল। তো মানে তাৰ ধুনীয়াকৈ এটা মন্দিৰ আছে, তো তাতে মানে আয়োজন কৰা হৈছে কিবা কিবি। তো মানে এতিয়া যাম বঢ়িয়াকৈ যাৰ তো কলিয়া বঢ়িয়াকৈ আহিয়ে পালোঁ। তো অপূৰ্ব শৰ্মাটো আমাক পূৰাই হৈ দিছোঁ। তো ধুনীয়া কিবা কিবি কৈ দিলে তো ধুনীয়া মন্দিৰটো লোৱা হৈছে। তো ধুনীয়া গছ পুলি ধুনীয়া লোৱা হৈছে। তো মানে ফুল পুৰা হৈছে আজি ধুনীয়া মেইন আয়োজন হৈছে ধুনীয়া। তো বহি আছে আৰু ধুনীয়া নাম গাইছে পুৰা চালে ভিতৰৰ বাকীখিনি ধুনীয়াকৈ আছে। তো পুৰা হৈছে পূজা পাতি এটা হৈছে ধুনীয়া দিন আৰু বগা কিবা কিবি তো অলপ বগালত ফাল্টু কৰি ধুনীয়াকৈ আহি গ'লোঁ। ধুনীয়াকৈ আয়োজনটো খাবা। তো দিন বগা করতে কিবা কিবি হৈ আছে পাগলা মানুহৰ নিচিনা। তো আজি মেইন আইটেমটো হ'ল খিচাৰি। তো দিহাৰ বাইদেৱে প্ৰসাদ লৈছে, প্ৰসাদৰ লগত খিচাৰি খাব, নেক্সট লেভেল আৰু। তো ইফালেও খিচাৰি আহি গ'ল। তো খিচাৰি খাব লাগিল ধাম ধুম। তো খাং আৰু ইফালে পায়স এটত দিখিনি মোৰ বেছিভাগ চকু পৰে, মানে তোমাৰ ফেভৰেট। তো কালি খিচাৰি খাই পেলাই ধুনীয়াকৈ নদী পাৰত দি কিনে আহিলোঁ। দি কিনে আজি বালাৰ নাম তো পূৰ্ণিমা বুলি। তো সিপাৰেও খায় ইপাৰেও খায়, মানে তো নিৰামিষ ধুনীয়া খাই আছে। তো আজি এৰিছোঁ। তো নেক্সট মিনি ব্লগ লগ পাম। তো আজিৰ কাৰণে বাই বাই।